নমস্কাৰ স্বাগতম জনাইছোঁ এক্সপ্ল'ৰ হোম চেনেলটোলৈ যিসকলে আপোনালোকে কোভিড ভেকচিনৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰি আছে বা কেনেকৈ অনলাইন এপ্লাই কৰিব লাগে এই কোভেক্সিন আপোনালোকে ভেকচিন যদি কোভিডৰ কাৰণে কোভিড-19ৰ কাৰণে ভেকচিন ল'ব বিচাৰি আছে তেওঁলোকে অনলাইন কৰিবলৈ কেনেকৈ কৰিব লাগে প্ৰচেছটো তেওঁলোকে জানিব বিচাৰে তেনেহ'লে আপোনালোকে সঠিক ভিডিঅ'টো আহিছে আৰু আপোনালোকে এই ভিডিঅ'টোৰ দ্বাৰা সকলোখিনি গম পাব যে আপোনালোকে কেনেকৈ অনলাইন কৰিব একদম ফাৰ্ষ্ট ষ্টেপৰ পৰা লাষ্ট ষ্টেপলৈকে ফাৰ্ষ্ট ষ্টেপ বাই ষ্টেপ মই আপোনালোকক টিউটৰিয়েল কৰি ভিডিঅ' এটা আপোনালোকৰ মাজত লৈ আনিছোঁ কেনেকৈ প্ৰথম পৰ্যায়ৰ পৰা একদম লাষ্ট পৰ্যায়লৈকে কেনেদৰে আপোনালোকে এপ্লাই কৰিব কেনেদৰে আপোনালোকে ভেকচিন লোৱা পৰ্যন্ত কেনেকৈ আপোনালোকে চিলেক্ট কৰিব লাগে গোটেইখিনি সবিশেষ দেখুৱাম আপোনালোকে ভিডিঅ'টো মই এতিয়া আপোনালোকক মোবাইলেৰো আপোনালোকে অনলাইনটো মোবাইলতো কৰিব পাৰে কম্পিউটাৰতো কৰিব পাৰে আপোনালোকে নিজে কৰি ল'ব পাৰে এপছ আছে ইয়াৰ দ্বাৰা এপছতো কৰিব পাৰে নহ'লে এটা ৱেবছাইট আছে মই ৱেবছাইটটো আপোনালোকক দেখুৱাই দিম কেনেকৈ আপোনালোকে অনলাইন কৰিব লাগে মই সবিশেষ এই ভিডিঅ'টো দেখুৱাই দিম স্কিপ নকৰাকৈ আপোনালোকে ভিডিঅ'টো চাওক কেনেদৰে এপ্লাই কৰিব লাগে ষ্টেপ বাই ষ্টেপ মই আপোনালোকক গাইড কৰি যাই থাকিম যিকোনো ব্ৰাউজাৰ এটা খুলি ল'লে আপোনালোকে খুলি লৈ ইয়াতে টাইপ কৰিব selfregistration.cowin.gov.in এই ৱেবছাইটটো আপোনালোকে চাৰ্চ কৰিব চাৰ্চ কৰাৰ লগে লগে আপোনালোকে ইয়াতে এটা ইণ্টাৰফেচ দেখা পাব চাওক এণ্টাৰ মোবাইল নম্বৰ ইয়াতে মোবাইল নম্বৰটো আপোনালোকে টাইপ কৰিব লাগিব আৰু গেট OTP আপোনালোকে ক্লিক কৰিব লাগিব চাব গেট OTP আপোনালোকে ক্লিক কৰাৰ পাছত আপোনালোকে এণ্টাৰ OTP আহিছে না আপোনাৰ মোবাইল নম্বৰ যিটো নম্বৰ দিছিলে তাৰ OTP এটা যাব সেই OTPটো আপোনালোকে ইয়াতে টাইপ কৰিব লাগিব যেটো 6 ডিজিট হয় 6টা সংখ্যা থাকিব আৰু ভেৰিফাই অপচন আছে ভেৰিফাই অপচনত আপোনালোকে ভেৰিফাই কৰিব লাগিব ইয়াৰ পিছত আপোনালোকে চাই থাকিব নেক্সট ইয়াতে আপোনালোকৰ নেক্সট অপচনটো দিছে ৰেজিষ্টাৰ মেম্বাৰ ইয়াতে দেখুৱাইছে ৰেজিষ্টাৰ মেম্বাৰ আপোনালোকে ইয়াতে ৰেজিষ্টাৰ কৰিব লাগিব আৰু চাব আপোনালোকে এইখিনি কাম প্ৰচেছখিনি কৰাৰ আগতে আপোনালোকে পান কাৰ্ড আধাৰ কাৰ্ড ভোটাৰ আইডি যিকোনো এটা ডকুমেণ্টছ আপোনালোকে উলিয়াই দিব লাগিব কাৰণ ইয়াতে চাওক ৰেজিষ্টাৰ ফৰ ভেকচিনেশ্যন ইয়াতে চাব প্ৰুফ আইডি ফটো আইডি প্ৰুফ দেখিছেনে ফটো আইডি প্ৰুফ আধাৰ কাৰ্ড ড্ৰাইভিং লাইচেন্স পেন কাৰ্ড পাছপোৰ্ট পেনশ্যন পাছবুক NPR স্মাৰ্ট কাৰ্ড আৰু ভোটাৰ আইডি এই গোটেইকেইটা অপশ্যনৰ ভিতৰত আপোনালোকে যিকোনো এটা চিলেক্ট কৰিব লাগিব ইয়াতে ধৰক আপোনালোকে পেন কাৰ্ড চিলেক্ট কৰিলে পেন কাৰ্ড নম্বৰটো দিব লাগিব আধাৰ কাৰ্ড চিলেক্ট কৰিলে আধাৰ নম্বৰটো দিব লাগিব ভোটাৰ আইডি চিলেক্ট কৰিলে আপোনালোকৰ ভোটাৰ আইডি যিটো HPQ নম্বৰ সেইটো আপোনালোকে চিলেক্ট কৰিব লাগিব এই ভোটাৰ আইডি দি আপোনালোকে ইয়াতে যিটো অপশ্যন আপোনালোকে সুবিধা অনুসৰি আপোনালোকে চিলেক্ট কৰিব লাগিব আৰু সুবিধা অনুসৰি আপোনালোকে চিলেক্ট কৰিব আপোনালোকৰ ডকুমেণ্টছখিনি আগতীয়াকৈ যোগাৰ কৰি থ'ব নহ'লে আকৌ সময়ত আপোনালোকৰ অসুবিধা হৈ যাব পাৰে গতিকে আপোনালোকে নেক্সট এটা যিকোনো এটা অপশ্যন চিলেক্ট কৰিলে হ'ল আপোনালোকে কোনো কনফিউজ কৰিব নালাগে এটা চিলেক্ট কৰিলে হয় যাতে পান কাৰ্ড চিলেক্ট কৰিছোঁ আপোনালোকে এটা পান কাৰ্ড নাম্বাৰ দিব লাগিব তলত আপোনাৰ পান কাৰ্ডত যেনে ধৰণৰ নাম্বাৰ আছে সেই নাম্বাৰ বহাব লাগিব মেল ফিমেল চিলেক্ট কৰিব লাষ্টত আপোনালোকে YYY ফৰ্মেটত আপোনালোকৰ ডেট অফ বাৰ্থটো বহুৱাব লাগিব নেক্সট তাৰপিছত ইয়াতে যি আছে ৰেজিষ্টাৰত আপোনালোকে ক্লিক কৰিব লাগিব ইয়াতে চাওক ইণ্ডিভিজুৱেল ৰেজিষ্টাৰ ছাকচেছফুলি হৈ গ'ল মানে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন ছাকচেছফুলি কমপ্লিট হৈছে কিন্তু ইয়াতো কিছুমান প্ৰচেছ আছে একাউণ্ট ডিটেইলছ আপোনালোকে দেখিবলৈ পাইছে ইয়াতে আপোনাৰ নামটো আহিছে আপোনাৰ ফটো আইডি কি দিছিলে আপোনাৰ আইডি প্ৰুফ কি দিছিলে এইখিনি গোটেইখিনি আহিছে চাব নেক্সট আপোনালোকে আৰু এটা মোবাইল নম্বৰ আপোনালোকে 3জন আৰু 4জন মেম্বাৰ আপোনালোকে এড কৰিব পাৰে ইয়াতে এনেকৈ এড মেম্বাৰ আছে আপোনালোকে এড মেম্বাৰ কৰি আপোনালোকে এটা মোবাইল নম্বৰে 4জন ব্যক্তিৰ মোবাইল নম্বৰ এড কৰিব পাৰে নেক্সট আপোনালোকে শ্বেডিউল নাও দেখিছে নহয় শ্বেডিউল নাও আপোনালোকে ক্লিক কৰিব লাগিব শ্বেডিউল নাওত গৈ আপোনালোকে যেতিয়া আপোনালোকে এই শ্বেডিউল নাও ইয়াতে চাব য়েল্লো কালাৰৰ শ্বেডিউল নাও আছে শ্বেডিউল নাওত ক্লিক কৰাৰ পাছত আপোনালোকে এটা অপশ্যন পাব সেই অপশ্যনটো আপোনাক দেখুৱাই আছোঁ ইয়াতে চাওক বুক এপইণ্টমেণ্ট ফৰ ভেকচিনেশ্যন ইয়াতে চাওক চাৰ্চ বাই পিন বা চাৰ্চ বাই ডিষ্ট্ৰিক্ট আপোনালোকে এণ্টাৰ ইয়ৰ পিন অৰ্থাৎ আপোনাৰ পিন কোডটো ইয়াতে চাৰ্চ কৰিব পাৰে ইয়াতে আপোনাৰ পিন কোডটো চাৰ্চ কৰি আপোনালোকৰ এৰিয়াৰ যি পিন কোডটো চাৰ্চ কৰি আপোনালোকৰ এৰিয়াত কোন ঠাইত ভেকচিনেশ্যন কাম চলি আছে অৰ্থাৎ ভেকচিন প্ৰদান কৰি আছে সেইখিনি আপোনালোকে চাব পাৰিব চাই তেনেকৈ চিলেক্ট কৰিব নতুবা আপোনালোকে ইয়াতে চাওক ডিষ্ট্ৰিক্ট আৰু আপোনাৰ ষ্টেট আৰু ডিষ্ট্ৰিক্ট সিলেক্ট কৰি ইয়াতে সাৰ্চ কৰিব পাৰিব যে আপোনাৰ ডিস্ট্ৰিক্টত কোন জায়গাত
ভেকচিনেশ্যনৰ কাম চলি আছে। ভেকচিন ক'ত ক'ত প্ৰদান কৰি থকা হৈছে আপোনালোকে এনেকৈও চিলেক্ট কৰিব পাৰোঁ। ইয়াতে চাব আপোনাৰ ডেট হিচাপত 28 এপ্ৰিল 2021, 29 এপ্ৰিল 2021, 30 এপ্ৰিল 2021 এনেকৈ টাইমবিলাক সময়বিলাক ইয়াতে সময় নিৰ্ধাৰণ কৰা আছে। আপোনালোকে জাষ্ট ইয়াতে আপুনি কোনটো ডেটত ল'ব আপোনালোকে ইয়াতে চাই ইয়াতে গ্ৰীণ যিটো গ্ৰীণ বাটন আছে, ইয়াতে যেনেকৈ নাম্বাৰ উঠি আছে, এই নাম্বাৰত আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ বুক হৈ যাব। ইয়াতে মিনিমাম এজ লিমিট 45 ইয়াৰ্ছ ফৰ দি চেণ্টাৰ ইয়াতে লিখা আছে। অৰ্থাৎ এই যিটো চেণ্টাৰ দেখিছে, এই চেণ্টাৰটোত 45ৰ ওপৰবিলাকক ভেকচিন প্ৰদান কৰা হৈছে। কিন্তু 18 ইয়াৰ্ছৰবিলাকৰ বা 18 ইয়াৰ্ছৰ পৰা 45 ইয়াৰ্ছৰখিনি ইয়াতে প্ৰদান কৰা হোৱা নাই। ঠিক তেনেকৈ আপোনালোকে এইখিনিও চাই ল'ব, ক'ত 45 দি আছে, ক'ত 18+ দি আছে। ইয়াতে আপোনালোকে লগে চিলেক্ট টাইম শ্লট, আপোনালোকে টাইম শ্লটটো চিলেক্ট কৰি ল'ব। কেনেকৈ টাইম শ্লটটো চিলেক্ট কৰিব লাগে, টাইম শ্লটটো চিলেক্ট কৰি কনফাৰ্ম কৰিব। আৰু কনফাৰ্ম কৰাৰ লগে আপোনাৰ এপইণ্টমেণ্ট ছাকচেছফুল দেখুৱাইছে। চাওক এতিয়া আপোনাৰ নাম আহি গৈছে, এপইণ্টমেণ্ট ছাকচেছফুল। আৰু এটা কপি আপোনালোকে ইয়াতে ডাউনলোড কৰিব লাগে। তো এনেকৈ আপুনি এটা চিডিউল এনেকৈ কমপ্লিট কৰাৰ পিছত নেক্সট আৰু এটা চিডিউল আপোনালোকে কৰি ল'ব পাৰে। এনেকৈ আপোনালোকে ভেকচিনেশ্যনৰ কেনেকৈ এপ্লাই কৰিব লাগে, ভেকচিনেশ্যন ৰেজিষ্টাৰ প্ৰচেছটো মই সম্পূৰ্ণ প্ৰক্ৰিয়াটো আপোনালোকক দেখুৱাই দিলোঁ। আৰু প্ৰথম ড'জটো পিছত কেতিয়া হ'ব সেইটো আপোনাৰ চিডিউলটো ইয়াতে বনাই দিয়া থাকিব। প্ৰথম ড'জটো লোৱাৰ পিছত নেক্সট ড'জটো, ছেকেণ্ড ড'জটো যেতিয়া ল'ব লাগে ইয়াতে টাইম থাকিব, সেইমতে আপুনি আকৌ গুচি যাব লাগিব। তো এইখিনি আছিলে ভেকচিনেশ্যনৰ ৰেজিষ্টাৰ কেনেকৈ হয়, ৰেজিষ্টাৰ কেনেকৈ কৰিব লাগে। মই যিমানখিনি পাৰোঁ আপোনালোকক বুজাবলৈ। আপোনালোকে ইয়াৰ পৰা উপকৃত হ'লে, ভাল পালে, ভিডিঅ'টো চাই ভাল পালে, তেনেহ'লে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।